নমস্কাৰ, আপোনাসকললৈ আন্তৰিক অভিনন্দন জনাই মোৰ ভৌতিক গল্পৰ ষষ্ঠ খণ্ডটি আগবঢ়াইছোঁ। আগৰ খণ্ডকেইটা আপোনাসকলে যিদৰে আদৰি ল'লে সেইদৰে এই খণ্ডটিও ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তদুপৰি কাষতে থকা বেল আইকনটো চুই দিব যাতে সকলোতকৈ আগত আপোনাৰ মোবাইলত শুনিবলৈ পায়। ধন্যবাদ। মই আজি আপোনাসকলৰ আগত যিটো ঘটনা ক'বলৈ ওলাইছোঁ সেই ঘটনাটো প্ৰায় 30 বছৰমানৰ আগৰ। মোৰ স্বামীয়ে এটা প্ৰাইভেট কোম্পানীত চাকৰি কৰিছিল। সেই কোম্পানীৰ তত্বাৱধানত এটুকুৰা বেলেগ ঠাইত এটা নতুন প্ৰজেক্টত কাম কৰিবৰ বাবে তেখেতক পঠোৱা হৈছিল। কোম্পানীৰ ফালৰ পৰা যিটো ঘৰত তেখেতক থাকিবলৈ দিয়া হৈছিল সেই ঠাইটুকুৰা চহৰৰ পৰা কিছু দূৰত আছিল। আমাৰ ছোৱালী মন্তীৰ বয়স তেতিয়া 3 বছৰ। সেইদিনা দেওবাৰ আছিল আৰু ৰাতিপুৱা ঠিক 6মান বজাৰ পৰাই আমি টালি টোপোলা বন্ধাত ব্যস্ত আছিলোঁ। আবেলি প্ৰায় 3মান বজাত আমি ঘৰটো পালোগৈ। ডাঙৰ গেটখন খুলি সোমাই যাওঁতেই পৰিৱেশটো কিছু জয়াল জয়াল লাগিছিল। চৌহদটো বহুত ডাঙৰ আছিল। দুফালে দুখন ফুলনি বাগিচা, নানা ৰঙৰ ফুল ফুলি জাতিষ্কাৰ হৈ আছিল। আমি কিন্তু প্ৰায়বোৰ ফুলৰে নাম নাজানিছিলোঁ। ঘৰটোত আহল বহল 4-5টামান কোঠা আছিল আৰু এনে লাগিছিল যেন এইমাত্ৰহে কোনোবাই চফা কৰি গৈছে। একেবাৰে শেষৰ কোঠাটোত এটা কাঠৰ আলমাৰি আছিল আৰু আলমাৰিটোৰ চিচাৰ দৰ্জাখন ধূলি-মাকতি পৰি একেবাৰে লেতেৰা হৈ আছিল। কাপোৰ এটুকুৰা লৈ কোবাই দিয়াৰ লগে লগে পৰিষ্কাৰ হৈ গ'ল। দৰ্জাখন খুলি দেখিলোঁ প্ৰথম খাপটোত ফ্ৰেমত বন্ধোৱা 2খন ডাঙৰ ফটো আছে। মাজৰ খাপটোত ভালেমানবোৰ কিতাপ আছে আৰু একেবাৰে তলৰ খাপত সৰু ল'ৰা-ছোৱালীয়ে খেলা বস্তু ভৰি আছে। মই অনুমান কৰিলোঁ আমি অহাৰ আগত ইয়াত হয়তো বেলেগ পৰিয়াল আছিল আৰু তেওঁলোকৰ কিছু বস্তু ইয়াত থাকি গৈছিল। ভালদৰে চাই দেখিলোঁ ফটো দুখনত দেউতাক আৰু ছোৱালীজনী একে আৰু মাক দুগৰাকী বেলেগ বেলেগ আছিল। ঘৰটোৰ প্ৰায়বিলাক বস্তু গাড়ীৰ ড্ৰাইভাৰ আৰু লগত অহা ল'ৰাকেইটাই ঠান-ঠিত লগাই আজৰি হ'ল। তেওঁলোক যাবলৈ সাজু হ'ল। ইতিমধ্যে আন্ধাৰ হ'বলৈ আৰু প্ৰায় 1 ঘণ্টামান বাকী আছিল। এনেতে বাহিৰত কোনোবাই মতাৰ শব্দ শুনিলোঁ। লৰালৰিকৈ দৰ্জাখন খুলি দিলোঁ। দেখিলোঁ বাহিৰত এজন বৃদ্ধ ৰৈ আছে। বৃদ্ধজনৰ মনটো বৰ মৰা আছিল। ভিতৰত বহিবলৈ মই তেখেতক মাতিলোঁ, কিন্তু ভিতৰলৈ আহিবলৈ অমান্তি হ'ল। তেখেতে আমাৰ পৰিচয় ল'লে আৰু আমি অহাৰ বাবে বৰ ভাল হৈছে বুলি ক'লে। বৃদ্ধজনে আৰু ক'লে যে আজি 3-4 বছৰ তেওঁৱেই এই ঘৰটো চোৱা-চিতা কৰি আছে, কিন্তু কাঠৰ আলমাৰিটো থকা ঠাইটুকুৰা আৰু গেৰেজৰ পিছফালৰ ঠাইটুকুৰাহে চফা কৰা নহ'ল। তেখেতে আৰু ক'লে যে তোমালোকে ইয়াত থাকি ভালেই পাবা আৰু কিবা অসুবিধা পালে মোক জনাবা। মই হাবিখনৰ সিটোমূৰে থাকোঁ। কথাষাৰ কৈয়ে বৃদ্ধজন গ'লগৈ। এনেদৰে কেইদিনমান পাৰ হৈ গ'ল। 2-এটা অস্বাভাৱিক ঘটনা নঘটাও নহয়। কেতিয়াবা মজিয়াখন মুচি থাকিলে সৰু ছোৱালী এজনীৰ ছায়ামূৰ্তি এটা পাৰ হৈ যোৱা যেন লাগে। কেতিয়াবা গেৰেজৰ পিছফালৰ পৰা কিহবাই কন্দাৰ দৰে শব্দ শুনো। কেতিয়াবা আকৌ আলমাৰিটো থকা ঠাইত সৰু ল'ৰা-ছোৱালীয়ে জুনুকা লৈ খেলি থকাৰ শব্দ শুনো। কথাবোৰ কি হৈছে একো ধৰিব পৰা নাছিলোঁ। ৰাতি এখেতৰ লগত আলোচনা কৰিব লাগিব বুলি মনতে ভাবিলোঁ আৰু অন্যান্য কামবিলাকত ব্যস্ত হ'লোঁ। এনেতে গেটখন খোলাৰ শব্দ হ'ল। দেখিলোঁ এখেত সোমাই আহিছে। আনদিনা দুপৰাতি অহা মানুহজন দিন দুপৰতে ঘৰলৈ অহা দেখি আচৰিত হ'লোঁ। মই কিবা সোধাৰ আগতেই এখেতে ক'লে যে কালিলৈ কোম্পানীৰ কামত গুৱাহাটীলৈ যাব লাগিব, গতিকে কাপোৰ-কানি ইত্যাদিবিলাক ঠিক কৰিবৰ বাবে আজি সোনকালে আহিছে। ঘৰটোলৈ অহা মাত্ৰ কেইটামান দিনহে হৈছে, গতিকে ঘৰটোৰ চুক-কোণবিলাককে দেখা নাই আৰু অকলে থকাটো মোৰ বাবে সম্ভৱো নহ'ব। তথাপি উপায় নাই যেতিয়া থাকিবই লাগিব। এখেতে নিৰ্ভয় দি ক'লে যে চিন্তা নকৰিবা, ঠাইটুকুৰা বেয়া নহয় আৰু বজাৰ সমাৰবিলাক মই কৰি যাম আৰু গাড়ীখনো ভালদৰে গেৰেজত ৰাখি থৈ যাম। যি কি নহওক ৰাতি এখেতক একো কথা কোৱা নহ'ল। পিছদিনা ৰাতিপুৱা একেই ব্যস্ততা। ড্ৰাইভাৰ ল'ৰাটোৱে বজাৰকেইটা কৰি গ'লগৈ। মই ব্ৰাছ, টুথপেষ্ট এইকেইটা যোগাৰ কৰি এখেতৰ বেগটোত ভৰাই দিলোঁ আৰু মন্ত্ৰীক অকণমান জলপান খুৱাই আজৰি হ'লোঁ। আমাৰ বাবে ভাত ৰন্ধা হৈ গ'ল। তেখেতে গাড়ীখন সোমোৱাও বুলি গেৰেজটো খুলিলেগৈ। এনেতে গেৰেজটোৰ ফালৰ পৰা এটা বিকট চিঞৰ ভাঁহি আহিল।
মই একেজাপে গেৰেজটো পালোঁগৈ। তেখেতৰ মুখখন ক'লা পৰি গৈছিল আৰু মুখেৰে অস্পষ্ট কিবা কিবি বকি মাটিত পৰি গৈছিল। গাৰ সমস্ত শক্তি প্ৰয়োগ কৰি মই তেখেতক ভিতৰলৈ চোঁচৰাই অনা দি আনিলোঁ আৰু পকাখনতে শুৱাই দিলোঁ। মই কিন্তু তাত একো দেখা নাপালোঁ। প্ৰায় আধা ঘণ্টামান খুব ভয় খোৱা মানুহৰ দৰে থকাৰ পিছত এখেত উঠি বহিল। দুগিলাচমান পানী খালে আৰু ভয় খাই ইফালে সিফালে চাব ধৰিলে। ময়ো যথেষ্ট ভয় খাইছিলোঁ, কাৰণ ঘৰটোত আৰু অন্য কোনো মানুহ নাছিল। দৌৰি গৈ মন্ত্ৰীৰ ওচৰ পালোঁ। মন্ত্ৰীয়ে টিভি চোৱাত ব্যস্ত। একো নকৰি মই ওলাই আহিলোঁ আৰু এবাৰ আগফালে আৰু এবাৰ পিছফালে মই অহা যোৱা কৰিব লাগিলোঁ। এখেতে কিন্তু কঁপি কঁপি ভয় খায়ে আছিল। কিংকৰ্তব্য বিমূঢ় হৈ কি কৰোঁ ক'লৈ যাওঁ কৰি ময়ো ওচৰৰ মাটিতে বহি পৰিলোঁ। তেখেতে দীঘলকৈ উশাহ ল'লে আৰু মোক ক'লে যে গেৰেজৰ চুকৰ একেবাৰে গাতে লাগি থকা লঠঙা গছজোপাত এজনী সৰু ছোৱালীয়ে ডিঙিত ফাঁচ লগাই ওলমি আছিল আৰু তাইৰ গোটেই শৰীৰটো তেজেৰে লুতুৰি পুতুৰি হৈ আছিল আৰু চকুকেইটাৰ ঠাইত মাত্ৰ দুটা গাঁতহে দেখা গৈছিল। মই কথাষাৰ বুজিব পাৰিলোঁ, কাৰণ আলমাৰিটোৰ দুখন ফটোৰ ভিতৰত এখনত ছোৱালীজনীৰ চকুকেইটা আছিল আৰু আনখনত তাইৰ চকুকেইটা নাছিল। এনেতে বাহিৰত কলিং বেলটো বাজি উঠিল আৰু মই উচপ খাই উঠিলোঁ। লৰালৰিকৈ গৈ দৰজাখন খুলিলোঁ আৰু দেখিলোঁ যে সেইদিনা অহা বৃদ্ধজন আকৌ আহি বাৰাণ্ডাৰ সিফালে ৰৈ আছে। মই কিবা সোধাৰ আগতেই বৃদ্ধজনে আৰম্ভ কৰিলে, তোমাৰ স্বামীয়ে যিটো বস্তু দেখিছিল এইটো এটা সত্য ঘটনা। আজিৰ পৰা প্ৰায় 4 বছৰমানৰ আগতে এই ঘৰটোত এজন অফিচাৰ আছিল আৰু তেখেতৰ এটি মৰম লগা ছোৱালী আছিল। তাইৰ বয়স তেতিয়া 4 বছৰমান হ'ব। হঠাৎ কিবা বেমাৰত ছোৱালীটিৰ মাকজনী ঢুকাল আৰু অফিচাৰজনে 3 মাহমানৰ পিছতে অন্য এগৰাকী বিয়া কৰালে। মাহীমাকৰ কাৰণে ছোৱালীজনী চকুৰ কুটা দাঁতৰ হোল হ'ল আৰু বিভিন্ন অত্যাচাৰৰ বলি হ'ল তাই। মই যিহেতু এই ঘৰটোতে আছিলোঁ, গতিকে ছোৱালীজনীৰ লগতে ময়ো মাহীমাকৰ অত্যাচাৰৰ বলি হৈছিলোঁ। এদিন কোনো নথকা সুযোগত মাহীমাকে ছোৱালীজনীৰ চকু দুটা ফুটুৱাই দিছিল আৰু গেৰেজৰ ওচৰৰ সেই লঠঙা গছজোপাত ডিঙিত ফাঁচ লগাই ওলমাই দিছিল আৰু তাইৰ শটো বস্তাত ভৰাই আৱৰ্জনা পেলোৱা গাড়ীত উঠাই দিছিল। মোৰ বাহিৰে এই কথাবোৰ কাৰো দৃষ্টিগোচৰ হোৱা নাছিল। তাৰপিছত মাহীমাকৰ এক গাড়ী এক্সিডেণ্টত মৃত্যু হ'ল আৰু অফিচাৰজন কেতিয়া ক'লৈ গ'ল কোনেও গম নাপালে। এতিয়া তোমালোক এই ঘৰটোলৈ আহিছা, বৰ ভাল কথা হৈছে। মই আশীৰ্বাদ কৰিছোঁ তোমালোক এই ঘৰটোত খুব শান্তিৰে থাকিব পাৰিবা। কিন্তু তুমি এটা কাম কৰিবা, সেই অকণমানি ছোৱালীজনীৰ হৈ তুমি এভাগী নাম কীৰ্তন কৰিবৰ বাবে আজিয়ে তামোল পাণৰ টোপোলা এটি বান্ধি থোৱা। দেখিবা যে তোমাৰ স্বামী সম্পূৰ্ণ ভাল হৈ উঠিছে। কথাষাৰ কৈয়ে বৃদ্ধজন গ'লগৈ। মই দৰজাখন জপাই দিলোঁ আৰু খিৰিকীৰে বাহিৰলৈ চালোঁ। দেখিলোঁ বৃদ্ধজনে মাটিৰ পৰা প্ৰায় এহাতমান ওপৰত থৰক বৰককৈ খোজকাঢ়ি গৈ গেটখনৰ ওচৰতে অদৃশ্য হৈ গ'ল। সকলো কথা বুজি পাবলৈ মোক বেছি দেৰি নালাগিল। তাৰমানে সেই অকণমানি ছোৱালীজনীৰ মাহীমাকৰ অত্যাচাৰৰ বলি এই বৃদ্ধজনো হৈছিল। মই লৰালৰিকৈ ভিতৰলৈ গ'লোঁ। দেখিলোঁ যে মোৰ স্বামীয়ে তজবজীয়া হৈ ধুনীয়াকৈ চকীত বহি আছে। ইতিমধ্যে আন্ধাৰ নামি আহিছিল, গতিকে মই ঘৰ দুৱাৰকেইটা ভালকৈ চফা কৰি গা পা ধুই গধূলি ধূপ ধূনা জ্বলাই ভগৱানক প্ৰাৰ্থনা কৰিলোঁ আৰু সেই বৃদ্ধজনে কোৱাৰ দৰে মই এটি তামোল পাণ আগবঢ়ালোঁ। ৰাতি ভাত পানী খোৱাৰ পিছত মন্ত্ৰী টোপনি যোৱালৈ আমি বাট চালোঁ আৰু সেই বৃদ্ধজনে কোৱা গোটেই ঘটনাটো দেউতাকৰ আগত এফালৰ পৰা কৈ গ'লোঁ। নাম কীৰ্তনভাগী কৰিবলৈ দেউতাকো মান্তি হ'ল আৰু তেখেতে গুৱাহাটীলৈ যোৱা প্ৰগ্ৰেমটো কেঞ্চেল কৰিলে। তাৰ দুদিনৰ পিছতে আমি নাম কীৰ্তন ধুনীয়াকৈ পাতিলোঁ আৰু আমি তেতিয়াৰ পৰা ঘৰটোত কোনো অস্বাভাৱিক ঘটনা দেখা পোৱা নাছিলোঁ। আজি প্ৰায় 6 মাহেই পাৰ হৈ গ'ল। মই আৰু তেতিয়াৰ পৰা সেই বৃদ্ধজনকো দেখা পোৱা নাই।